যে চিন্তু শ্বৰ্ট ফিল্মখন তোমাক কেতিয়া আহিব এনেকৈ বহুতে সুধিছে লগ পালে যে চিন্তু শ্বৰ্ট ফিল্মখন কি হৈছেগৈ। নমস্কাৰ বন্ধুসকল, মই চিন্তু, আপোনালোকে চাই আছে চিন্তু ভাই ইউটিউব চেনেল। আৰু আগতে চিন্তু ব্লগ দিছিলোঁ, সেই চেনেলটো অকণমান বিশেষ প্ৰব্লেম হোৱাৰ কাৰণে দিব পৰা নাই। আৰু লগতে মই আজি এটা বিশেষ কথা ক'বলৈ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। মানে আমাৰ যিখন শ্বৰ্ট ফিল্ম বনাই আছিলোঁ সঁচা মৰম, তাত আজি প্ৰায় বনোৱা 1.5 মাহ হৈ গ'ল, কিন্তু আজিলৈকে আমি ইউটিউবত আপোনালোকৰ মাজলৈ পঠিয়াই দিব পৰা নাই। বিশেষ এটা সমস্যা হোৱাৰ কাৰণে পঠিয়াই দিব পৰা নাই, কিন্তু আমি চেষ্টা কৰিছোঁ, সোনকালে দিবলৈ চেষ্টা কৰিছোঁ। মিনিমাম আপোনাৰ নেক্সট মাহত মানে ছেপ্টেম্বৰ মাহৰ মাজতে শ্বৰ্ট ফিল্মখন আপোনালোকৰ ৰাইজৰ মাজলৈ মুকলি হৈ যাব। সকলোৱে মৰম দিব আৰু আমাৰ টীমৰ মানুহখিনিয়ে বেয়া নাপাব, কাৰণ মানে বহুত এটা ডাঙৰ সমস্যাত হৈ আছে এতিয়া, মানে বহুত প্ৰব্লেম হৈ আছে, গতিকে বেয়া চাই নাপাব। এতিয়াতো উপায়ো নাই, আমি কি কৰিম, বিশেষকৈ মই অকলেহে কিমান কৰিম, মানে বহুত মেনেজ কৰিব লাগে, মানে যিমানটো মেনেজ কৰিব লাগে তাতকৈ ওপৰ হৈ গৈছেগৈ, পৰাগৈ নাই। গতিকে লাহে লাহে কামখিনি হৈ আছে। আৰু মেইন আমাৰ চব ফালৰ পৰা প্ৰব্লেম আছিলে, পইচা পাতিও প্ৰব্লেম আছিলে, কেমেৰাও প্ৰব্লেম আছিলে, চব ফালৰ পৰা প্ৰব্লেম আছিলে। এতিয়া লাহে লাহে চব ঠিক হৈছে আৰু আপোনালোকৰ মাজলৈ নেক্সটটো মাহতে আহিব। সকলোৱে সুধি আছিলে কাৰণে মই আজি জনাই দিছোঁ ভিডিঅ' এটা বনাই। মানে যিহেতু মোৰ চেনেলবোৰ অকণমান খেলি মেলি হৈছে কাৰণে আপডেট দিব পৰা নাই। আজি অকণমান কেমেৰাটো অকণমান মানে লগৰটোৰ পৰা লৈ ফোনটো ভিডিঅ' বনাইছোঁ, তাক থেংক ইউ জনাইছোঁ। আৰু আপোনালোকে মৰম দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। অতি শীঘ্ৰে আহি আছে সঁচা মৰম, আৰু লগতে জনপ্ৰিয় অভিনেতা আছে বেহৰবাৰী মনিব, সকলোৱে চিনি পায়, পাপৰি বা দেখা পাব আপোনালোকে এটা চৰিত্ৰত, আৰু মোক দেখা পাব। আৰু আমাৰ হিৰ'ইনজনী চিনি পাই আপোনালোকে পহিলা মৰম গানটোত আছিলে, আৰু মই আছোঁ, আমি দুটা হিৰ'ইন এনেকৈ আৰু গোটেই মানুহখিনি আছোঁ। গোটেই এটা মানে ভাল এটা কাহিনী, সঁচা মৰম, নামটো শুনি গম পাইছে কেনেকুৱা হ'ব। আপোনালোকে আৰু মৰম দিব। আৰু বহুত মানে এতিয়া কি বুজাম, বহুতখিনি মানুহে এতিয়া মানে অপেক্ষা কৰিছে যে কেতিয়া আহিব সঁচা মৰমখন, কেতিয়া চাবলৈ পাম। মোক বহুতে সুধি আছে মেছেজ কৰি যে চিন্তু শ্বৰ্ট ফিল্মখন তোমাক কেতিয়া আহিব, এনেকৈ বহুতে সুধিছে। লগ পালেও সোধে যে চিন্তু শ্বৰ্ট ফিল্মখন কি হৈছেগৈ, এনেকৈ সোধে। আৰু বিশেষকৈ মানে মিউজিকৰ ক্ষেত্ৰত মিউজিকৰ ক্ষেত্ৰত যিহেতু আমি লোকক ঘপককৈ লগাই দিব নোৱাৰোঁ, যাত কপিৰাইট খাম, সেইকাৰণে নিজে যিমান পাৰিছোঁ মানে নিজৰ মিউজিকখিনি বনাবলৈ চেষ্টা কৰিছোঁ। সেইকাৰণে অলপ দিন লাগিছে, জানেই আপোনাৰ 15 দিনমান মিউজিকখিনি বনাওঁতে লাগে মোৰ মতে দেই। তাৰপৰা এডিটিং লাগে, সময় লাগে, মানে মোটামুটি 15-20 দিনমানৰ ভিতৰত গোটেই কামটো ক্লিয়াৰ হৈ যায়। আৰু আমাৰ শ্বুটিং 3 দিনীয়া হৈ গ'ল। সেইকাৰণে মানে অকণমান আমি যিটো বাজেট বনাইছিলোঁ, বাজেটতকৈ অকণমান বেছি হৈ গ'ল অভাৰ। মানে প্ৰথম বনাইছোঁ ন, মানে জীৱনত মই প্ৰথম শ্বৰ্ট ফিল্ম বনাইছোঁ, মানে কেনেকুৱা মানে এটা ভাবিছিলোঁ, মানে এটা বেলেগ এটা হৈ গ'লগৈ বাজেট, মানে এতিয়া কি ক'ম আৰু সেইবোৰ একো নাই। আহিব আপোনালোকৰ মাজলৈ, আৰু মানে চাই কেনেকুৱা পাব সেইটো ক'ব। কিবা যদি ভুল হয় আমাক নিজৰ ল'ৰা বুলি ক্ষমা কৰি দিব, সিমানেই। আৰু আপোনালোকে চাব সঁচা মৰম। আৰু মই বৰ্তমান এতিয়া আছিলোঁ কলেজৰ পৰা বোলো ভাবিলোঁ ঘপককৈ মানে বহুত মেছেজ আহি আছে, প্ৰায় 10জন মানে সুধি আছে যে চিন্তু তোমাৰ শ্বৰ্ট ফিল্ম কি হ'ল। মই ভাবিলোঁ এটা ভিডিঅ' কৰি সকলোকে জনাই দিওঁ, সকলোৱে ভাল পাব, কিমাননো মেছেজ কৰি থাকিম। তো এই চেনেলটো নতুন চেনেল, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আৰু আমাৰ লগত আছে এইফালে পদুম ভাই। মোৰ এখন শ্বৰ্ট ফিল্ম আহি আছে, শ্বৰ্ট ফিল্মখন মানে কি হ'লগৈ, কেছটো মানে বহুত দিন হৈ গ'ল, 1.5 মাহ হৈ গ'ল। কিবা কবি নেকি? ছাপৰ্টখন চাবি, ই গ'ল নাপায়, ইয়াক নতুনকৈ লগ পাইছোঁ কলেজত আহি। শ্বৰ্ট ফিল্মখন চাবি দেই, লাইক কমেণ্ট শ্বেয়াৰ কৰিবি, সিমানে আৰু আপোনালোকে চাব। আৰু আমি এটা সুন্দৰ পৰিৱেশৰ মাজত আছোঁ, এয়া চাওক, এটা সুন্দৰ পৰিৱেশৰ মাজত আছোঁ। গৰমত পূৰা গৰম উঠিছে, কলেজৰ ড্ৰেছত বনাইছোঁ যাতে কোনোৱে একো নকৰে। আপোনালোকে চাব সিমানে। আৰু আপোনালোকক শ্বুটিঙৰ দুটামান ক্লিপ দেখাওঁ, কেনেকৈ আমাৰ শ্বৰ্ট ফিল্মখন আৰম্ভ হৈছিল, সেয়া চাওক। আৰু লগতে কেমেৰাত আছিল মানৱজ্যোতি বৰা। তাৰ বিশেষ মানে প্ৰব্লেমটো তাৰ ফালৰ পৰা আহিলে, মানে তেওঁ নাছিলে, তেওঁ আপোনাৰ ক'ৰবাত মানে অৰুণাচল গৈছিলে, তেওঁ মানে কিছু প্ৰব্লেমৰ কাৰণে আমাৰ কামটো ফচি আছিলে। বৰ্তমান এতিয়া আমাৰ কাম চলি আছে। আপোনালোকে মানে ছেপ্টেম্বৰ মাহৰ মাজতে শ্বৰ্ট ফিল্মখন আপোনালোকৰ মাজলৈ মুকলি কৰি দিয়া হ'ব, সিমানে। আৰু মোক খালি কোনো যাতে বেয়া চাই নাপাব, আৰু দুদিনমান লাগিলে একো নাই, চাব মৰম দিব, সেয়াই। আৰু এতিয়া আমিতো নিজেইটো কৰিম বুলি কোৱা নাই ন, এতিয়া হৈ গৈছে কি জানিম। প্ৰথম যিহেতু ন, মানে বেলেগ এটা ভাবিছিলোঁ, কিন্তু মানে কিবা হৈ গ'লগৈ মানে। আৰু চাব আপোনালোকে, সেয়াই। আৰু মৰম দিব সিমানে। বাই বাই, থেংক ইউ, লাভ ইউ।